নমস্কাৰ, মই কৃষ্ণ পুনৰ আহিছোঁ এটা নতুন বিষয়লৈ। চাই থাকক অঞ্চৰাজ মটিভেশ্যন। ঘৰ সংসাৰ আমি কিছুমান সম্বন্ধৰ দ্বাৰা তৈয়াৰ কৰা হয়। এটা চাৰিওফালে ৱালেৰে কাঠি যদি এটা আমাৰ ধুনীয়া ঘৰ বনাই লওঁ, তেতিয়াহ'লে এইটো ঘৰ নহয়, এটা বিল্ডিং হ'ব। যদি আমাৰ ঘৰ হ'বলৈ হয়, সেই ঘৰত আমাৰ আত্মীয় কুটুম থাকিব লাগিব আৰু আমাৰ সেই আত্মীয় কুটুমৰ লগত আমাৰ মিলা প্ৰীতি মৰম চেনেহৰ এটা বান্ধোন থাকিব লাগিব। এই বান্ধোন তেতিয়ালৈকেহে টিকি থাকিব যেতিয়ালৈকে আপোনালোকে ইজন সিজনৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰিব। যদিহে কেতিয়াবা বিশ্বাস ভংগ হয়, তেতিয়াহ'লে এই সংসাৰখনো খুব কম সময়ৰ ভিতৰতে ভাঙি ছাৰখাৰ হ'ব পাৰে। গতিকে এই সংসাৰ আৰু এই সম্বন্ধ এইবিলাক বান্ধি ৰাখিবৰ কাৰণে আপোনালোক সকলোৱে নিজৰ মনতে মজবুত হৈ থাকিব লাগিব, যাতে আমি ইজন সিজনৰ ওচৰতে সদায় বিশ্বাসী হৈ ৰ'ব পাৰোঁ। এখন সংসাৰ ভঙাৰ ক্ষেত্ৰত আমাৰ ইজন সিজনৰ মাজত যি ধৰণে প্ৰভাৱ পৰে, তাতকৈ বেছি প্ৰভাৱ পৰে আমাৰ আত্মীয় কুটুম, আমাৰ সন্তানৰ ওপৰতে। গতিকে সেইকাৰণে আমি সকলোৱে নিজৰ মনবিলাক সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে, যাতে আমি সম্বন্ধবোৰো শক্তিশালী কৰি ৰাখিব পাৰোঁ, আমাৰ সেই বান্ধোনডাল আমি কটকটীয়া কৰি ৰাখিব পাৰোঁ। কেতিয়াবা বাৰু আপুনি আপোনাৰ প্ৰিয়জনক সুধিছে নেকি যে আপুনি ক'ত গৈছিল, কিয় গৈছিল, বা আপোনাক কেতিয়াবা কৈ নোযোৱাৰ কাৰণে আপুনি সেই বিষয়লৈ তৰ্ক কৰিছে নেকি, বা তৰ্ক কৰিছে যদি সেয়া কিমান দূৰ আপুনি আগবঢ়াই নিছে? সামান্য তৰ্কতে শেষ কৰিছে নে সেই বিষয়টোক লৈ আপুনি খামুচি ধৰি ৰাখিছে? এইটো শুনিবলৈ যদিও সাধাৰণ কথা, কিন্তু অতিকৈ দৰকাৰী কথা। যদিহে এখন সংসাৰতে আমি ইজনে সিজনৰ প্ৰতি দায়িত্বশীল হিচাপে যিখিনি কথা সুধিব লাগে বা জানিব লাগে, সেইখিনি জনাৰ সঁচাকৈ খুবেই দৰকাৰ। যদি জনাৰ অধিকাৰত আপোনালোকে সুধিছে, সেয়া নিচেই সাধাৰণ। যদি কেতিয়াবা আপুনি সেই সাধাৰণ বিষয়টোক লৈ যদি কিবা কাৰণত আপোনাক প্ৰিয়জনে এই কথাটোৰ বিষয়ে সবিশেষ ক'ব নোৱাৰিলে বা নোৱাৰাকৈ আপোনাক সেই কথাখিনি আগবাঢ়ি গ'ল, আপুনি পাছত গম পালে তেওঁৰ হয়তো কিবা ব্যস্ততাৰ মাজতেই হওক বা কিবা কাৰণত তেওঁ পাহৰি গ'ল, কিন্তু সেই বিষয়টোক যদি আপুনি ডাঙৰ কৰি লৈছে, তেনেহ'লে আপুনি আপোনাৰ ঘৰখনত এটা নিশ্চয় অশান্তিৰ সৃষ্টি হৈছে। কিয়নো তেওঁতো আপোনাক বেয়া ভাৱত হয়তো নোকোৱাকৈ থকা নাছিল, কিন্তু হয়তো থাকি গৈছিল ক'বলৈ। সেইকাৰণে সেই ক'বলৈ থাকি যোৱাৰ কাৰণে আপুনি কথাটো বেলেগ ধৰণে ভাবি লোৱাৰ পাছতে ঘৰখনত এটা অশান্তিৰ সৃষ্টি হ'বলৈ ধৰিছে। সেই অশান্তিৰ ফলতেই হয়গৈ কেতিয়াবা ঘৰখনৰ মাজত সংঘাত, আৰু সংঘাতৰ ফলতেই হয়গৈ বিচ্ছেদ। গতিকে এই সংঘাত যাতে বেছি দূৰ আগ নাবাঢ়ে, তাৰ কাৰণে আপুনি ইজন সিজনৰ মাজত বিশ্বাসৰ বান্ধোনডাল সদায় কটকটীয়া কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এই বিশ্বাসত যদি আপোনালোকে সন্দেহৰ বীজ ৰোপণ কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ সংসাৰখন নিশ্চয় খুব সোনকালে অতি কম সময়ৰ ভিতৰতে ভাঙি থান-বান হৈ গৈছে। সন্দেহে মানুহৰ ভিতৰত এনেকুৱা ধৰণৰ কিছুমান বীজাণু বুলিয়ে কৈছোঁ, বীজ ৰোপণ কৰি দিয়ে। সেইবিলাকৰ ফলতে গজালি মেলি এনেকুৱা কিছুমান ৰোগৰ সৃষ্টি কৰে, যিটো আপুনি কেতিয়াও সপোনত নভবা নিচিন্তা কথা হয়, আৰু তাৰ ফলত সংঘাত হ'ব, আৰু সেই সংঘাতে আপোনালোকৰ মাজত বিচ্ছেদ আনি দিব। আপুনি যদি আপোনাৰ প্ৰিয়জনক জোখতকৈ বেছি কথা সুধিছে, অৰ্থাৎ তুমি ক'লৈ গৈছিলা, তোমাৰ কাষেদি যোৱা মানুহজন কোন আছিল, আৰু তুমি কিয় মোৰ ফোন ৰিচিভ কৰিব পৰা নাছিলা, এই অন্যান্য প্ৰশ্নবিলাক যদি আপুনি গভীৰভাৱে লৈ আপুনি একেটা কথাতে আকুৰগোজ হৈ সেই বিষয়টোকে লৈ আপুনি তৰ্ক কৰিছে, তাৰপাছত আপুনি কাজিয়ালৈ গৈছে, আৰু পাছত কি হৈছে, আপোনাৰ সন্তানৰ ওপৰত, আপোনাৰ ঘৰখনৰ অন্যান্য লোকসকলৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে। গতিকে আপুনি এই কথাবিলাক আপুনি ভাবি চিন্তি কৰিব। কিন্তু এনেকুৱা কেতিয়াবা হৈ যায় যে কিছুমান মানুহে এই কথাবিলাক, অৰ্থাৎ মানুহৰ মনলৈ অহা সন্দেহৰ ভাৱটো আনো বুলি মানে, অৰ্থাৎ আহি যায়। এই ভাৱ যদি বেছি হৈ যায়, তেনেহ'লে আপুনি সতৰ্ক হোৱা খুবেই প্ৰয়োজন। সন্দেহৰ ভাৱ বেছি মানে, অৰ্থাৎ আপুনি এটা নিশ্চয় ৰোগত ভুগিব আৰম্ভ কৰিছে। সন্দেহো এটা ৰোগেই হয়, যি ৰোগে আপোনাক খুলি খাই এটা সময়ত আপোনাৰ সকলো শেষ কৰি দিব। গতিকে সময় থাকোঁতে আপুনি সেই ৰোগৰ নিৰাময়ৰ চেষ্টা কৰিব লাগিব। সন্দেহ এটা মানুহৰ ডাঙৰ বেমাৰ, এই কথাটো বহু লোকে নাজানে। সেই নজনাৰ ফলতেই সন্দেহ কৰি ইজনে সিজনৰ ওপৰত বিভিন্ন ধৰণৰ দোষ জাপি দি, মিছা কিছুমান অপবাদ জাপি দি তেওঁলোকৰ মাজত কাজিয়া, তৰ্ক আৰু সঘনাই
গণ্ডগোলৰ ঘৰখনৰ মাজত গণ্ডগোলৰ আৰম্ভ হয় আৰু ইয়াৰ ফলত দুজনে ইজনে সিজনৰ ওপৰত থকা বিশ্বাস ভাঙি পেলায় আৰু তাৰ ফলত ইজন সিজনৰ ওপৰত মৰম আন্তৰিকতাৰ যি বান্ধোন আছিল সেইখিনি ছিঙি দুজনৰ মাজত বিচ্ছেদ হ'বলৈ আৰম্ভ কৰে আৰু তাৰ ফল ভোগ কৰে আমাৰ সন্তানসকলে আৰু আমাৰ আত্মীয়সকলে। গতিকে এই সন্দেহৰ বীজ আপোনালোকৰ অন্তৰত গভীৰভাৱে খাই উঠাৰ আগতেই আপুনি তাক উঘালি পেলাবলৈ চেষ্টা কৰিব। যদিহে যেতিয়া এই সন্দেহৰ বীজ বেছি যেতিয়া গভীৰলৈ যাব তেতিয়া আপুনি ইচ্ছা কৰিও ইয়াক আঁতৰাব নোৱাৰিব, যেতিয়ালৈকে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব নিবিচাৰে। চিকিৎসকৰ পৰামৰ্শ এই ক্ষেত্ৰত খুবেই প্ৰয়োজন হৈ পৰে যদিহে ই ৰোগলৈ পৰিৱৰ্তন হয়। মানুহে বহু ক্ষেত্ৰত চাইক্ৰেটিষ্টৰ ওচৰলৈ যাবলৈ নিবিচাৰে। মানুহে ভাবে চাইক্ৰেটিষ্টৰ ওচৰলৈ যোৱাই মানে হৈছে পাগল লোক, কিন্তু এই কথাটো খুবেই আৰু একেবাৰে মিছা কথা যে অকল পাগল মানুহে যে বা মই এই শব্দটো ব্যৱহাৰ কৰিছোঁ দুখিত, মানসিকভাৱে বিকাৰগ্ৰস্ত লোকেই যে অকল চাইক্ৰেটিষ্টৰ ওচৰলৈ যাব লাগে এনে কথা নহয়। বিভিন্ন কাৰণত আমি বিভিন্ন কথা সুধিবৰ কাৰণে আমি চাইক্ৰেটিষ্টৰ ওচৰলৈ যাব পাৰোঁ। এই ক্ষেত্ৰত সন্দেহো এটা এনেকুৱা ধৰণৰ ৰোগ, আমি চাইক্ৰেটিষ্টৰ ওচৰলৈ ইয়াতে যোৱাটো খুবেই প্ৰয়োজন। তেতিয়াহে আমি এই ৰোগ নিৰাময় কৰিব পাৰিম, নহ'লে আপোনাৰ সংসাৰখন আপোনাৰ সম্বন্ধবোৰ বেছিদিন টিকি নাথাকিব। গতিকে আপুনি বুজিবলৈ চেষ্টা কৰক আপোনাৰ এই সন্দেহৰ বীজ আপোনাৰ অন্তৰত ৰোপণ হৈছে নেকি আৰু এই গোজ ডাঙৰ হৈ পেলাই গজালি মেলি ইয়াক বৃক্ষৰ ৰূপ ল'ব গৈ আছে নেকি। এই ক্ষেত্ৰত আপুনি সজাগ হোৱা আপুনি নিশ্চয় প্ৰয়োজন আছে। গতিকে আপুনি মই ভাবোঁ এজন সজাগ আৰু সচেতন ব্যক্তি হিচাপে এই কথাটো আপুনি গুৰুত্ব দিব, কিয়নো আপোনাৰ সম্বন্ধৰ আপোনাৰ নিজৰ পৰিবাৰ বা আত্মীয় কুটুম্বৰ নহয়, আপোনাৰ সন্তানৰ এই ক্ষেত্ৰত ভৱিষ্যত জড়িত হৈ আছে। গতিকে মই ভাবোঁ আপুনি এই ক্ষেত্ৰত সতৰ্ক হ'ব। মই কোনোবা এজনক উদ্দেশ্য কৰি এই কথা কোৱা নাই। যিসকলে ইয়াত ভুক্তভোগী হৈছে সেইসকলে আপুনি এই কথাটো চিন্তা চৰ্চা কৰি আপোনালোক ডক্তৰৰ ওচৰ চপাটো মই বিচাৰোঁ। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই অলপ হ'লেও সজাগ হ'ব পাৰিছে বা আপোনালোক লাভান্বিত হৈছে তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট যোগে জনাব। আৰু মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিবৰ কাৰণে মোক আপোনালোকে উৎসাহ দিব বুলি আশা কৰিলোঁ। মই সন্দেহৰ বিষয়টো মাত্ৰ আপোনালোকক চুইছোঁহে, এই বিষয়ৰ ওপৰত ক'বলগীয়া বহুত কথা আছে। আপোনালোকে আশা কৰোঁ এই কথাখিনি মই বহলাই আলোচনা কৰিবলৈ আপোনালোকে মোক উৎসাহ দিব, এটা লাইক কমেণ্ট কৰি জনাব বুলি নিশ্চয় আশা কৰিলোঁ। ধন্যবাদ। আৰু যদি মোৰ কিবা এই কাহিনী মানে মোৰ এই যে কথাখিনিত যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তেনেহ'লে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ধন্যবাদ।